নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছো আপোনালোকক দীপশিখা দেৱী চেনেললৈ। বন্ধু বান্ধৱীসকল, আপোনালোকে জানেনে আমাৰ চুলি দুটা সময়ত খুব বেছিকৈ সৰা দেখা যায়। হয়তো ই চুলি ধোৱাৰ পিছত নাইবা চুলি ধোৱাৰ পিছত আঁচুৰিলে নাইবা চুলিত তেল লগালে চুলি বেছিকৈ সৰে। এই দুই সময়ত চুলি কিয় বেছিকৈ সৰে আৰু কি কৰিলে চুলি সৰা কম কৰিব পাৰিম তাৰ ওপৰতে আজি মোৰ এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। আমি চুলি ধোৱাৰ সময়ত বা চুলিত তেল লগাওঁতে এনেকুৱা কিছুমান ভুল কৰোঁ যাৰ ফলত আমাৰ চুলি বেছিকৈ সৰা দেখা যায়। প্ৰথমতে মই আপোনালোকক কওঁ আমি চুলি ধোৱাৰ সময়ত কি ভুল কৰোঁ। আমি চুলিত শ্বেম্পু কৰোঁতে ইমান জোৰে জোৰে চুলি মোহাৰি ধোওঁ যে যাৰ ফলত আমাৰ চুলি সৰে। কিয়নো তিতা চুলিত আমাৰ চুলিৰ গুৰিবোৰ লেহুকা হৈ যায়, ফলত চুলি সৰা দেখা যায়। চুলি ধোৱাৰ সময়ত আমি কৰা দ্বিতীয় ভুলটো হ'ল আমি যেতিয়া মূৰ ধোৱাৰ পিছত সোনকালে চুলি শুকুৱাবলৈ আমি টাৱেলেৰে খুব জোৰে জোৰে চুলি মোহাৰোঁ, কিন্তু এইটো কৰিব নালাগে। আমি কৰা তৃতীয় ভুলটো হ'ল ফটো দুখনত দেখুৱাৰ দৰে যদি আপুনি মূৰ ধোৱাৰ পিছত টাৱেল চুলিত বান্ধি থয় তেতিয়াও চুলি সৰে। নাইবা আপুনি শ্বেম্পু কৰাৰ সময়ত যদি তললৈ মূৰ কৰি চুলি ধুৱে আৰু চুলি টানে সেই সময়তো চুলি সৰে। চতুৰ্থতে আমি চুলি ধুওঁতে কৰা আটাইতকৈ ডাঙৰ ভুলটো হ'ল আমি তিতা চুলিতে চুলি আঁচুৰোঁ। আমি তিতা চুলিতে চুলি আঁচুৰিলে চুলি বেছি সৰা দেখা যায়, কিয়নো তিতা চুলিত আমাৰ চুলিৰ গুৰিবোৰ লেহুকা হৈ থাকে। যদি আপুনি তিতা চুলিতে চুলি আঁচুৰে তেনেহ'লে বেছি চুলি সৰিব। সেয়েহে আপুনি চুলি ভালদৰে শুকুৱাই লৈ চুলি আঁচুৰিব। এতিয়া মই আপোনালোকক কওঁ শুনক, তেল সনাৰ সময়ত আমাৰ চুলি কিয় বেছিকৈ সৰে। আমি যেতিয়া তেল সানো, তেল সনাৰ পিছত আমি চুলি মাছাজ কৰোঁ। চুলি মাছাজ কৰোঁতে আমি ইমান জোৰে জোৰে মাছাজ কৰোঁ যে আমাৰ চুলি সৰে। যদি আমি চুলি লাহে লাহে মাছাজ কৰোঁ তেতিয়া হয়তো আমাৰ চুলি নসৰিব। মাছাজৰ কাম হ'ল আমাৰ চুলিৰ গুৰিত তেজৰ চাৰ্কুল বৃদ্ধি কৰা আৰু আমাৰ চুলিৰ গুৰিত তেল সুমুৱাই দিয়া। আমি চুলিত তেল লগোৱাৰ পিছত কৰা আনটো ভুল হ'ল আমি তেল লগোৱাৰ পিছতেই চুলি আঁচুৰোঁ আৰু আমাৰ চুলি সৰে। যদি আমি তেল লগোৱাৰ আধা ঘণ্টা বা 1 ঘণ্টাৰ পিছত চুলি আঁচুৰোঁ তেতিয়া আমাৰ চুলি নসৰিব। যদি আপুনি তেল ঘঁহাৰ পিছত বা চুলি ধোৱাৰ পিছত খুব টাইটকৈ চুলি বান্ধে তেতিয়াও চুলি সৰে। সেয়েহে এই কামৰ পৰা আপুনি আঁতৰি থাকিব। এতিয়া মই আপোনালোকক কওঁ চুলি ধোৱাৰ সময়ত আৰু চুলিত তেল ব্যৱহাৰ কৰাৰ সময়ত কিছুমান মন কৰিবলগীয়া কথা। প্ৰথমতে আপুনি চুলি ধোৱাৰ সময়ত চুলিৰ গুৰি জোৰে জোৰে নুমুহাৰিব। দ্বিতীয়তে আপুনি সোনকালে চুলি শুকাবলৈ বুলি জোৰে জোৰে টাৱেল বা অন্য কাপোৰেৰে চুলি নুমুহাৰিব। তৃতীয়তে আপুনি তিতা চুলিতে চুলি নফনিয়াব। চতুৰ্থতে যেতিয়া আপুনি চুলিত তেল ব্যৱহাৰ কৰে বা তেল সানে সেই সময়ত আপুনি চুলিৰ গুৰিত জোৰে জোৰে নুমুহাৰিব বা জোৰে জোৰে মাছাজ নকৰিব। পঞ্চমতে আপুনি তেল ঘঁহাৰ আধা ঘণ্টা বা 1 ঘণ্টা ৰৈহে চুলি ফনিয়াব। 6 নম্বৰতে আপুনি তেল ঘঁহা বা চুলি ধোৱাৰ পিছতে চুলি টাইটকৈ নাবান্ধিব। আপুনি এটা কথাত ধ্যান দিব যে আমি যেতিয়া চুলি ধুওঁ বা চুলিত তেল ব্যৱহাৰ কৰোঁ তেতিয়া আমাৰ চুলিৰ গুৰি লেহুকা হৈ যায়, ফলত আমাৰ চুলি সৰে। যদি আপুনি এই কথাকেইটা মনত ৰাখে বা ধ্যান দিয়ে তেতিয়া আপুনি চুলি সৰা বন্ধ কৰিব পাৰিব। আজি ভিডিঅ'টোত আছিল ইমানেই। পুনৰ লগ পাম মোৰ এটা নতুন ভিডিঅ'লৈ। তেতিয়ালৈ ধন্যবাদ।